মোৰ নাম পদুম বৰ্মন। পোনপ্ৰথমে মই সকলো অসমবাসী তথা বিটিয়াৰবাসীক মই আন্তৰিক হিয়াবৰা ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। সমূহ অসমবাসী সুস্থ থাকক, সকলোৱে ভাল শান্তি সম্প্ৰীতিৰে যাতে মিলা প্ৰীতিৰে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যাতে একতাৰে এনাজৰীৰে যাতে আমি একেলগে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যাতে বসবাস কৰিব পাৰোঁ। আৰু মোৰ অসমবাসী আৰু বিটিয়াৰবাসীৰ যুৱক যুৱতীসকলক মোৰ অনুৰোধ যাতে মোবাইলৰ পৰা যাতে অলপ দূৰত্ব বচাই ৰাখে, কাৰণ আমি যি এটা পৰিস্থিতি দেখিবলৈ পাইছোঁ, মানে কিছুমান মোবাইলৰ পৰাই আমি বিভিন্ন জাগা বিভিন্ন কিবাবিলাকত আমি লিপ্ত হোৱা দেখিবলৈ পাইছোঁ। যাতে ইয়াৰ পৰা যাতে আমাৰ যি নতুন বছৰত যাতে আমি ভালে কুশলে যাতে যাব পাৰে এই বছৰটো, তাৰে মই ভগৱান আৰু ঈশ্বৰৰ ওচৰত কামনা কৰিছোঁ। আৰু আই মাতৃসকলক মই অনুৰোধ কৰিব বিচাৰিছোঁ যাতে নিজৰ ল'ৰা ছোৱালীসকলক যাতে দৃষ্টিভংগীৰে যাতে ৰাখে, এটা চকুৰে যাতে ধুনীয়াকৈ চোৱা চিতাৰ দায়িত্বটো কৰে, আৰু ঠিক মতে যাতে স্কুল কলেজত যাতে শিক্ষা দীক্ষাত যাতে সমাজখন আগবাঢ়ি যায়, তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। আৰু পুনৰবাৰ মই সকলোকে মই অসমবাসীক আৰু বিটিয়াৰবাসীক আৰু সকলো আই মাতৃ আৰু তথা মোৰ বন্ধু বান্ধৱী আৰু মোৰ সৰু কণ মৰমৰ ভাইটি ভণ্টিসকলক মই আন্তৰিক তথা ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। নমস্কাৰ। সমাজকৰ্মী বা যুৱ নেতা হিচাপে সমাজলৈ কি চিন্তা চৰ্চা কৰিছে আগন্তুক নতুন বৰ্ষত? চাওক, মই সৰুৰ পৰাই বিভিন্ন জাতি জনগোষ্ঠীৰ লগত থাকি ভাল পাওঁ। মই এতিয়াৰ পৰা নহয়, সৰুৰ পৰাই মই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবিলাক কৰি আহিছোঁ, আৰু এতিয়ালৈকে মই সমাজৰ হৈ কাম কৰি আছোঁ, আৰু সমাজৰ লগত থাকি মই খুবেই ভাল পাওঁ। আৰু মই প্ৰত্যেক বছৰে যিটো নতুন বছৰ আহে বিহুৰ শুভেচ্ছা জনাওঁ, আৰু ঘৰে ঘৰে গৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলকো শুভেচ্ছা জনাওঁ। যেনে এতিয়া বৰ্তমানত আমাৰ হাই ছেকেণ্ডেৰী মেট্ৰিকৰ যিখিনি ৰিজাল্ট দি আছে, ৰিজাল্টত যিখিনি ভাল উত্তীৰ্ণ হৈছে তেওঁলোকৰ ঘৰে ঘৰে গৈও মই শুভেচ্ছা জনাইছোঁ। আৰু বয়োজ্যেষ্ঠসকলক আমি শ্ৰদ্ধা আৰু সন্মান কৰোঁ, আৰু আই মাতৃসকলক আমাৰ মা দেউতাসকলকো বছৰৰ দিন আহিলে, বছৰত নতুন বছৰ আহিলে যাতে নতুন বছৰটো ভালে কুশলে যায়, তাৰ কাৰণে আমি গুৰু আই মাতৃ মা দেউতা সৰু ডাঙৰ আইতা খুৰা চবকে প্ৰণাম কৰোঁ ঘৰে ঘৰে গৈ। তো আশীৰ্বাদ লওঁ, আৰু প্ৰত্যেক বছৰে আশীৰ্বাদ লওঁ। মই ঘৰে ঘৰে যাওঁ, খুবেই ভাল লাগে আৰু খুব উজ্জ্বল যেন এটা অনুভৱ হয়। আৰু যাৰ কাৰণে মই সকলোকে এই বছৰটোত যাতে ভালে কুশলে যায়, তাৰ কাৰণে মই সকলোকে আকৌ পুনৰবাৰ আইতা খুৰা দাদা বৌ মা দেউতা সকলোকে মোৰ হিয়াবৰা ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ।